কলডিল খাই কোনে কোনে ভাল পায় বাৰু আমি কিন্তু বিৰাট ভাল পাওঁ এয়া আজি একদম ধুনীয়াকৈ এখন কলডিলৰ চব্জি বনালোঁ দিছোঁ এটা পকা জলকীয়া বেছি জ্বলা দিয়া নাই যিহেতু মোৰ ছোৱালীয়ে খাব আৰু লগতে কি দিম চাওক এয়া দিছোঁ তিয়াই থোৱা অলপমান মচুৰ দালি আৰু এয়া মচুৰ দালিখিনি মই তিয়াই থৈ দিছিলোঁ তিয়াই থ'লে অকণমান ভাল আৰু সেইকাৰণে মই এয়া তিয়াই পেলাই থৈ দিছিলোঁ আগতীয়াকৈ আৰু এতিয়া চাওক মোৰ মচুৰ দালিৰ সৈতে ভাজি পেলাই কেনেকুৱা হৈ গৈছে এয়া দেখিছেনে মচুৰ দালিৰ সৈতে ভাজোঁতে ভাজোঁতে কি হৈ গ'ল আৰু এতিয়া ইয়াতে দি দিম অকণমান মই পানী এয়া পানী দি পেলাই মই ধুনীয়াকৈ সিজালোঁ আৰু অকণমান হ'ব লাগিব আৰু এয়া ধুনীয়াকৈ থুপথুপীয়া হৈ গৈছে চাওক আৰু মই এনেকৈ থুপথুপীয়াকৈ খাই ভাল পাওঁ আৰু এইফালে এইখিনি মোৰ আজিৰ কলডিলৰ চব্জি কোনোবাই যদি অকণমান পানী বেছিকৈ দি খাব বিচাৰে দিব পাৰে কিন্তু মই আজি এনেকৈ খাম আৰু এনেকৈ বনাই ৰুটিৰ লগত নহ'লে ভাতৰ লগত বিৰাট ভাল লাগে আপোনালোকেও খাবচোন দেই